নমস্কাৰ স্বাগতম জনাইছো ভিগো ব্লগছ ইউটিউব চেনেলটোৱে পুনৰ এবাৰ বহুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ কিছু ব্যক্তিগত অসুবিধাৰ কাৰণে আৰু আজি পুনৰ ইউটিউবৰ মাধ্যমলৈ আহি গ'লো আৰু আজিৰ ভিডিঅ'টোত মানে আজি নহয় ভিডিঅ'টো মই আগা দিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ পিছদিনা হ'ব কিন্তু তাৰ আগতে কৈলো সকলোকে ইংৰাজী নৱবৰ্ষক হিয়াৰ পৰা শুভেচ্ছা জনালোঁ যাতে এই বছৰটো সকলোৰে ভাল হওক সুস্বাস্থ্য হওক সকলোৱে আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক মানে কালি আৰম্ভ কৰিম আজিৰ ভিডিঅ'টো জাষ্ট ষ্টাৰ্ট কৰিলোঁ কাৰণ কালি যেহেতু নৱবৰ্ষ গতিকে পিকনিকটো মেইন বস্তু গতিকে সেই পিকনিকৰ উদ্দেশ্যে অহাকালি এখন পিকনিক আছে মানবিল পিকনিক স্পটলৈ গতিকে তালৈ যাম ৰাতিপুৱা উঠিম ৰাতিপুৱা হ'ব কাৰণে মই ৰাতিপুৱা ষ্টাৰ্ট নকৰিলোঁ আগা দিনাৰ পৰা ষ্টাৰ্ট কৰিলোঁ বেয়া নাপাব গতিকে আপোনালোকক সম্পূৰ্ণ পিকনিকৰ এনজয়খিনি দেখুৱাম আৰু আপোনালোকে কোনে কোনে পিকনিক গৈছে মোক কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই থাকিব গোটেইখিনি আজিৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ গতিকে আশা কৰোঁ এই পিকনিকটো মোৰ সৈতে আপোনালোকে কৰি পৰম সন্তোষ লাভ কৰিব গতিকে বেছি কথা নকওঁ তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আগৰ দিনৰ পৰা মানে অহাকালি যাম না ৰাতিপুৱা গতিকে ৱেইট কৰোঁ 5টা বজালৈ আৰু বৰ্তমানটো বাজি আছে 7:15 মান গতিকে ৱেইট কৰিম 5টালৈকে তো বেছি নকওঁ 5টালৈকে ৱেইট কৰক তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰিম Few moments later. তো ৰাতিপুৱা 5 বাজি গ'ল এতিয়া এই 7টাৰ পৰা লগে লগে 5টা বাজিল আৰু এতিয়া পূৰা জোচত আছোঁ যাবৰ কাৰণে পূৰা ৰেডি আপোনালোকক আজি সম্পূৰ্ণ ব্লগটো দেখুৱাই থাকিম মাজে মাজে আৰু আগত আৰু আছে আগতে প্ৰথমতে তাতে যাওঁ চবৰে লগত লগ কৰিলোঁ তাৰপিছত গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'টো জাষ্ট চাই থাকিব পূৰা বাহিৰত এতিয়া আন্ধাৰে হৈ আছে ভিতৰতে পোহৰ কৰি থৈ দিছোঁ তো পূৰা জোচত আছিলোঁ মানুহে যে কয় পিকনিক গ'লে 3টাত ভাল লাগে 4টাত ভাল লাগে আৰে ভাই পিকনিক যাম এয়া 4টা বাজিছে পূৰা 1 ঘণ্টা আগত উঠছোঁ তো ৰেডি বলক এতিয়া মোৰ লগত আজি আপোনালোকে এই ভিডিঅ'টোত থাকক সকলোখিনি দেখুৱাম তো আহক পুনৰ এবাৰ এটা নতুন দিনৰ হৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাইনেলি এইখন গাড়ী আমাৰ এইখন পূৰা ৰেডি হৈ আছে জোচে জোচ পূৰা একেবাৰে পূৰা জোচত আছে গাড়ী আৰু এয়া ডেন্স পূৰা ডেন্স চলি আছে অ' বঢ়িয়া বঢ়িয়া খাইছো মজা একদম লাইফ ইজ এনজয় খাই লৈ জীৱন লাইফ ইজ এনজয় বঢ়িয়া বঢ়িয়া ফাইনেলি আহি পালোঁ একদম মানবিল পিকনিক স্পটটোত মই আপোনালোকক দেখুৱাই আছোঁ চবখিনি বহুত ধুনীয়া পিকনিক প্লেচ হয় এতিয়া নেক্সট গোটেইখিনি মই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো মোৰ সৈতে এনজয় কৰি থাকক অলপ বাহিৰলৈ যাই বস্তুবিলাক দেখাই দিয়া হওক এই বৰ্তমান ঘৰত যাইছোঁ এই পূৰা একদম মজা ইয়াৰ পৰা চিনাৰী এটা দেখাই আছোঁ চাই থাকক
পুৰা একদম মজা প্লেচ পুৰা ঠাই কেনে মজা মজা কেনে পুৰা একদম ভিউ অফ প্লেচ পানী হোক এখন গাড়ী আমাৰ रूह से बहती हुई दुनिया इशारे दे कुछ मेरे राज तेरे राज आवारा से खो गए हम कहाँ रंग सा ये जहाँ खो गए हम कहाँ रंग তো এতিয়া আমি এইখিনিত বহুত টাইম ফটো উঠা ছিজনখিনি কৰি আছোঁ এথেন আমি খানাত যাওঁ অলপ কিমান কি ৰেডি হৈছে এইখিনি চাওঁ আৰু ব্ৰাইটনেছটো ঠিকমতে আহিব পৰা নাই হ'ব চাগে এতিয়া বলকচোন খানাৰ এইখিনিত যাই তো খানাৰ এইখিনিত আহি আছোঁ চাই আছোঁ কিমান কিমান ৰেডি হৈছে বস্তু এটা অলপ ইফালে ফুৰিব যাই আছোঁ অলপ আগত তাৰপিছত কিবা এটা খাবও যাই আছোঁ মানে বহুত টাইম ধৰি ভোক লাগি আছে তো এইফালে অলপ যাই আছোঁ তাতে যাই অলপ খাৱা লাৱা কৰিম পুৰা একেবাৰে মজা কৰি পুৰা মজা এনজয় অলপ ডুবে দিব লাগে আপলোড হ'ব লাগে रूह से बहती हुई दुनिया इशारे दे कुछ मेरे राज तेरे राज आवारा से खो गए हम कहाँ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে ভিডিঅ'টো সম্পূৰ্ণভাৱে ক'ব আৰু ভিডিঅ' ব্লগ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ মৰমৰ ফলত আৰু ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম তো আজিৰ